নমস্কাৰ আপোনালোকে অৱগত যে আমাৰ যেটো ফেসবুক পেজ লুইস আহমেদ প্ৰতিটো সপ্তাহতে তেখেতে মানে বিভিন্ন ধৰণৰ চ্যালেঞ্জ অৰ্থাৎ প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰি আহিছে এই পেজটোৰ জৰিয়তে আৰু ইয়াৰ জৰিয়তে তেখেতে অসমৰ বিভিন্ন প্ৰান্তৰ যিবিলাক প্ৰতিযোগী মন বা যিবিলাকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ এটা মন মেলে তেওঁলোকক এখন মঞ্চ দিয়াৰ কাৰণে তেখেতে চেষ্টা কৰি আহিছে ইয়াৰ আগতে আপোনালোকে মানে ফেসবুক পেজটোৰ জৰিয়তে দেখিবলৈ পাইছে তেখেতে উইকলি ফটো চ্যালেঞ্জ তেখেতে কৰিছিল তাত যিসকলে বিজয়ী হৈছিল তেওঁলোকক পুৰস্কৃত কৰা হৈছিল এতিয়া এইবাৰ তেখেতৰ দ্বিতীয়টো সিজন আৰু এই দ্বিতীয়টো সিজনতে তেখেতে আৰম্ভ কৰিছিল আৰু বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানে ফেসবুক পেজটো লৈ বিভিন্ন ধৰণৰ ফটো আহিছিল এতিয়া তাৰ পৰা নিৰ্বাচিত কৰা হৈছে তিনিজন প্ৰাৰ্থীক মানে নিৰ্বাচিত কৰা হৈছে তাৰ বাবে মনোনীত কৰা হৈছে আৰু সেই কথাখিনিকে আপোনালোকক আমি জনাৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ প্ৰথম প্ৰাইজ যিজনে পাইছে তেখেতৰ নামটো আমাৰ লুইস আহমেদে এনাউন্স কৰিব প্ৰথম প্ৰাইজ পাইছে নাজমিন সুলতানা আৰু নাজমিন সুলতানালৈ অলেখ অজিত আমি শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক সময়ত নাজমিন আহমেদে যেনেধৰণে প্ৰতিযোগী হিচাপে ইয়াত পাৰ্টিচিপেট কৰিছে আগন্তুক ভৱিষ্যতো তেখেতে আশা কৰোঁ ইয়াত পাৰ্টিচিপেট কৰিব আৰু দ্বিতীয়টো প্ৰাইজ কি কোনে পাইছিল দ্বিতীয়টো মুজিবুৰ ৰহমান দ্বিতীয় প্ৰাইজ পাইছে মানে আমাৰ সিজন 2 উইকলি ফটো চ্যালেঞ্জত তেখেতলৈ আমি অপুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ তেখেতেও এনেধৰণে আমাক সহযোগ কৰি থাকিব ফেসবুক পেজটোৰ জৰিয়তে তেখেতে যিখন মঞ্চ দিয়াৰ চেষ্টা কৰিছে লুইস আহমেদে তাত সহযোগী হ'ব তৃতীয়টো প্ৰাইজ কোনে পাইছে দীপিকা কলিতা তৃতীয় প্ৰাইজ পাইছে দীপিকা কলিতালৈ আমি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ তেখেতে আগন্তুক ভৱিষ্যতে আমাৰ পেজটোক সহযোগ কৰি থাকিব আৰু এনেধৰণৰ যিবিলাক প্ৰতিযোগিতা আয়োজন কৰা হৈ থাকিব তাত সহযোগিতা কৰি থাকিব এতিয়া আমি তেখেতসকল অনুপস্থিত ইয়াত যদিও অনুপস্থিত তথাপিও আমি এইখিনি বিতৰণ কৰিম তেওঁলোকক এইটো প্ৰথম প্ৰাইজ যিটো নাজমিন আছিল এইটো নাজমিন সুলতানা এইটো প্ৰথম প্ৰাইজ তেখেতে পাইছে কি পাইছে সেইটো আমি নকওঁ নিশ্চিতভাৱে এইটো চাৰ্টিফিকেট এক সুন্দৰভাৱে দিয়া হৈছে চাৰ্টিফিকেট কি দিছে মই এবাৰ পঢ়ি দিছোঁ বাৰু ইয়াত লিখা হৈছে যে আপুনি লুইস আহমেদ ফেসবুক পেজৰ আয়োজিত সাপ্তাহিক ফটো চ্যালেঞ্জ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আপোনাৰ অসাধাৰণ প্ৰতিভা আৰু সৃষ্টিশীলতা প্ৰদৰ্শন কৰাৰ বাবে আপোনাক এই মানপত্ৰৰে সন্মানিত কৰা হৈছে আমাৰ আশা আপোনাৰ এই কৃতিত্ব ভৱিষ্যতত আৰু অনুপ্ৰেৰণা যোগাব লুইস আহমেদ ফেসবুক কণ্টেণ্ট ক্ৰিয়েটৰ্ছ যাৰ জৰিয়তে ফেসবুক পেজটো চলি আছে তেখেতে এইটো নাজমিন সুলতানালৈ আগবঢ়াইছে তাৰপিছত আমি দ্বিতীয় প্ৰাইজটোৰ বিষয়ে আপোনাক কৈছোঁ দ্বিতীয় প্ৰাইজ হৈছে এইটো তেখেতক দিয়াব আৰু মানপত্ৰ আছে কি জানো ঠিক তেনেধৰণে এখন মানচিত্ৰ মানে হেৰি আছে চাৰ্টিফিকেট আছে পৰৱৰ্তী সময়ত তেখেতক দিয়া হ'ব আৰু তৃতীয় প্ৰাইজ হিচাপে এইটো আছে দীপিকা কলিতালৈ এখন মানপত্ৰ আছে এতিয়া কথাটো হ'ল আপোনালোকেও এই ফেসবুক পেজটোত সহযোগ কৰক আপোনালোকেও প্ৰতিযোগী হওক আৰু এইবাৰৰ পৰা আমাক কোৱা মতে কণ্টেণ্ট ক্ৰিয়েটৰ্ছজনে কোৱা মতে যে ফটো দিয়াৰ উপৰিও এটা পাৰ্চনেলি তেখেতক এটা অডিঅ' মানে ভিডিঅ' পঠাব লাগিব তেখেতে দিব তাৰ মানে কেনেকৈ ধৰণে দিব লাগিব তেখেতে ফেসবুকত জনাই দিব তাত ক'ব লাগিব নিজৰ ঠিকনাখিনি দিব লাগিব নিজৰ পৰিচয়টো দিব লাগিব তেখেতে কি কৰে সেই কামখিনি ক'ব লাগিব আৰু সেই কথাখিনি লুইস আহমেদলৈ প্ৰেৰণ কৰিব লাগিব তাৰ পিছতে লুইস আহমেদে সেই ফটোটো একচেপ্ট কৰিব আৰু লুইস আহমেদ যিটো পেজ আছে সেই পেজত আপলোড কৰিব আৰু সেই মানে প্ৰতিযোগীজনে তেতিয়াহে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব গতিকে যিখিনি নিয়ম নীতি লুইস আহমেদে দিব সেইখিনি আপোনালোকে ফ'ল' কৰিব বুলি আশা কৰিছোঁ আৰু শেষবাৰত আপোনালোকক তিনিওগৰাকীলৈ অলেখ অজিত শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লুইস আহমেদকো অভিনন্দন জ্ঞাপন কৰিছোঁ আপুনি এনেধৰণে প্ৰতিযোগীসকলক সহযোগ কৰাৰ বাবে আৰু যিবিলাক প্ৰতিভা আছে সেইসকলক মঞ্চ দিয়াৰ কাৰণে আপুনি চেষ্টা কৰিছে তাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাৰ মানে এইটো সাপ্তাহিক নহয় এইবাৰ 15 দিনৰ মূৰত খেলাব ঠিক আছে এইবাৰ 2 সপ্তাহৰ মূৰে মূৰে হ'ব আপোনালোকে গম পাই থাকিব এইখিনি দি থাকে আপডেটবিলাক আপোনালোকে ফেসবুক পেজটো ফ'ল' কৰিব ফ'ল' কৰাৰ পিছত গোটেই তথ্যখিনি আপোনালোকে পাই থাকিব আৰু আপোনালোকৰ যদি আপোনালোকৰ ভাগ্যত আছে এনেধৰণে আপোনালোকে প্ৰাইজ পাবলৈ সক্ষম হ'ব এনেধৰণে মানচিত্ৰ পাবলৈ সক্ষম হ'ব আৰু এনেধৰণে সামাজিকভাৱে সন্মানিত হোৱাৰ এটা সুযোগ পাব গতিকে সহযোগ কৰিব ভিডিঅ'বোৰ সকলোৱে শ্বেয়াৰ কৰিব লাইক কৰিব এইটো ক'ব নালাগে আপোনালোকৰ আন্তৰিকতাৰ প্ৰয়োজন আপোনালোকৰ সহযোগিতাৰ প্ৰয়োজন তেতিয়াহে সকলোবিলাক সম্ভৱ গতিকে ধন্যবাদ